হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ আৰু আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া দেখিছোঁ পূৰা চাদৰ মেখেলা পিন্ধি আছোঁ মই। আৰু আমি যাম এতিয়া ঢকুৱাখানা। আৰু আমাৰ উজনি অসমৰ এটা বহুত ফেমাছ বিহু হয় ফাট বিহু। আৰু মুকলি মানে আকাশৰ তলত আৰু গছৰ তলত পতা হয় এই বিহু। আৰু ময়ো ইমান বছৰ লখিমপুৰত থাকি জন্ম হৈও এইবাৰ প্ৰথম যাম ফাট বিহু চাবলৈ। আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে এই বিহু চাবলৈ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু তাত বহুত ধুনীয়া পৰিৱেশ হয় আৰু আপোনালোকেও দেখা পাব যে ফাট বিহু আচলতে হয় কি। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই দিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মুকলিকৈ পাতে, গছৰ তলত হয়। পৰহিৰ পৰা ষ্টাৰ্ট হৈ আছে, আজি শেষৰ দিনটো। আৰু আমি যাম আজি। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই দিব। আৰু এয়া আমি পূৰা কথা পাতি পাতি ফাইনেলি ঢকুৱাখানা পাই গ'লোহি। আৰু প্ৰত্যেকখন গাড়ীতে মানে যিমান মানুহ আহিছে সকলোবোৰ ঢকুৱাখানাৰ ফাট বিহু চাবলৈ। আৰু আপোনালোকে ইয়াত দেখা পাইছেই পূৰা ফাট বিহু চাবলৈ মানুহবোৰ গৈ আছে। আৰু আমি ফাইনেলি এঘণ্টামান লাগিলে ঢকুৱাখানা পাওঁতেহি। আৰু অৱস্থা পূৰা বেয়া। আৰু এইপিনে চাওক গোটেই মানুহ পূৰা ঢকুৱাখানা চাৰিআলি পাই গ'লোহি। এইপিনে চাওক চব একদম বিহুলৈ যাবলৈ। এতিয়া আমাৰ পাৰ্ণীকেইটা আমি আহি আছোঁ। বহুত ভিতৰত যাব লাগিব এতিয়া, খোজকাঢ়ি কাঢ়ি আমি আহি আছোঁ। মানে 2-3 কিলোমিটাৰমান খোজকাঢ়িবই লাগিব। আৰু এইপিনে চাওক কিমান মানুহ, বহুত দূৰ দূৰণিৰ পৰা ঢকুৱাখানাৰ ফাট বিহু চাবলৈ মানুহ আহিছে। আৰু আজি শেষৰটো দিন। আৰু এইপিনে চাওক কিমান মানুহ। এয়া বহুত টাইম ৰৈ এতিয়া আকৌ ফাট বিহু মেইন গেটৰ ফ্ৰণ্টলৈ আহিছোঁ। চাওক ইমান মানুহ। এয়া মেইন গেটৰ ফ্ৰণ্টত মানুহ চাওক। আৰু মেইন গেটখন এইটো চাইডে আছে, দেখাই নাপায় সেইখন। আৰু আমি ইমান মানুহ ভিতৰলৈ সোমাব নোৱাৰিলোঁ। আকৌ পুনৰ ঘূৰি আহিলোঁ। ঘূৰি আহি আকৌ আগৰ জেগাতে পাই গ'লোহি। ইমান মানুহ আগলৈ একেবাৰেই যাব নোৱাৰি। এয়া চাওক আমাৰ বহি মানে ইমানেই ভাগৰ লাগিলে ৰাস্তাতে বহি দিছোঁ আৰু। তেতিয়ালে ভোক অনিষ্ট হ'ব গৈ যিটো আগতে খাই যাব এইপিনে শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। আপোনালোকে দেখা পাব কিমান পৰা আহি আছে শোভাযাত্ৰা। উলি এটা দিয়া উলি বঢ়িয়া নাজানে উলি দিয়ক।
এনেকৈ প্ৰত্যেকটো জনজাতিৰে শোভাযাত্ৰা আৰম্ভ হয় আৰু এয়া আপোনালোকে দেখা পাইছে প্ৰত্যেকটো জাতিয়ে নিজ নিজ সাজপাৰ পিন্ধি তেওঁলোকে নিজৰ শোভাযাত্ৰা আৰম্ভ কৰিছে। আৰু এয়া আমি গেটৰ ভিতৰ পিনে সোমাবলৈ আহি আছোঁ আৰু এয়া চাওক মানুহ চাওক মানুহ মূৰকেইটাহে দেখিছোঁ আৰু কোলা কোলা আৰু এইপিনে চাওকচোন কিমান মানুহ বাপৰে জীৱনত প্ৰথমবাৰ দেখিছোঁ মই ইমান মানুহ মানে বিহু চাবলৈ আহি
অৱস্থা বেয়া আমাৰ সকলোৰে। অৱশেষত মানুহৰ ইমান ঠেলা হেঁচা, ফাইনেলি আমি পাই গ'লোহি য'ত ফাট বিহু অনুষ্ঠিত হয়। এয়া চাওক, ইয়াতো ইমান মানুহ, তাতে ৰাস্তাটোতো ক'বই নালাগে, ৰাস্তাটো ইমান মানুহ, আৰু ইয়াৰ ভিতৰত চাওক তাতে আৰু আমি ইয়াতে অলপ ঘূৰিলোঁ ফুৰিলোঁ, আৰু ইয়াত কিবা বজাৰ বহিছে বুলি কোৱা দেখি আমি অলপ চাবলৈ আহিছোঁ কিনো বজাৰ বহিছে। খোৱা পিনে চৰাইবোৰ ইমান দাম। আৰু আমি ইয়াত গোটেই বজাৰ আৰু চবপিনে মানুহ আৰু আমি ইয়াত ফাট বিহু চাই ঘৰলৈ বুলি উভতিছোঁ। মানুহ চাওক, এতিয়াও মানুহ চাওক। আৰু আপোনালোকে দেখিলে মোৰ ভিডিঅ'টোত ফাট বিহুলৈ, আৰু আজিলৈকে মানে মই ইমান বছৰ লখিমপুৰত থাকিও মানে মই ফাট বিহু চাবলৈ যোৱা নাছিলোঁ, কিন্তু ফাইনেলি যাবলৈ সেই সুবিধাকণ পালোঁ, আৰু বহুত ভাল লাগিলে ফাট বিহু চাই। কিন্তু বহুত মানুহ হয়, মই ইমান মানুহ কেতিয়াও দেখা নাছিলোঁ, কিন্তু ফাইনেলি দেখি গ'লোঁ, আৰু বহুত ভাল হয়। তাৰ ভিতৰৰ পৰিৱেশটোত আৰু ভাল লাগে, কাৰণ প্ৰত্যেকটো জনগোষ্ঠীয়ে আহি তেওঁলোকে নিজ তেওঁলোকৰ নৃত্য পৰিৱেশন কৰে, আৰু ভালো লাগে চাই। আৰু ভিডিঅ'টোত মই গোটেই বস্তুখিনি ভালকৈ দেখাব নোৱাৰিলোঁ, কিন্তু যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু ভাল লাগিছে। আৰু আপোনালোকেও কেতিয়াবা ঢকুৱাখানা আহিলে ফাট বিহু চাব পাৰিব। আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে, তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে, থুলমূলকৈ হ'লেও মই যিমানবোৰ দেখাবলৈ চেষ্টা কৰিলোঁ। গতিকে আজিলৈ সামৰিছোঁ, বাই বাই।